আমার যে পিতা পুত্র মাঘাত চেনেলৰ এই পুত্ৰৰ জন্মদিন, গতিকে এই জন্মদিনত আপোনালোকে আমাৰ এই পুত্ৰক আশীৰ্বাদ কৰক, শুভেচ্ছা দিয়ক। আৰু এই জন্মদিন উপলক্ষে আমি ঘৰত অলপ আয়োজন কৰিছোঁ। আৰু তাৰ লগৰ বন্ধুবিলাকক মাতি আনিছে। আৰু এতিয়া আমাৰ ঘৰত এই জন্মদিন উপলক্ষে কি অলপ প্ৰস্তুতি কৰি আছে, অলপ চাওকচোন। চাওক আমাক জন্মদিনৰ এইবিলাক যা যোগাৰ চাওক, এই লাইটিং, এই লগৰ ল'ৰাবিলাকে আহি ইয়াত অপেক্ষা কৰি আছে। জন্মদিনৰ কেকটো কেতিয়া কাটে জন্মদিন খাব না? কিবা খোৱালাক না? দে ঠিকে আছে দা। আহকচোন। আমাৰ এই জন্মদিনৰ এতিয়া বৰ্তমান আমাৰ কেকটো আহি পাইছে। এইটো আপোনাৰ ঘৰতে তৈয়াৰী। গতিকে আমি চালানী কেক আনন্দ, চালানী কেকবিলাক ভাল নহয় না, কি বা দি বনায় ঠিক নাই। আমাৰ ঘৰচীয়া কেক, এই কেকটোৰ নাম আপোনাৰ ঘৰচীয়া কেক বুলি কোৱা হয়, ঘৰতে বনাইছে। গতিকে আমি চালানী কেকৰ ব্যৱস্থা কৰা নাই। ঘৰচীয়া কেকেৰে আমি জন্মদিন পালন কৰি আহিছোঁ প্ৰতি বছৰে। এয়া আমাৰ ভাগিনৰ মাকে এইবিলাক লাইট জ্বলাই আছে, কেন্দ্ৰ জ্বলাই আছে। ভাগিনৰ বায়েকে এইবাৰ নাৰিকল কাটি আছে প্ৰসাদৰ কাৰণে। নাৰিকল কাটি আছে। আৰু ভাগিনৰ এই লগ বন্ধু আহি এখন ফল গৈ আছে। এয়া আমাৰ পুত্ৰ আহি পাইছে। পিতা পুত্ৰ জন্মদিন আমি সকলোৱে লগ লাগি আপোনালোকে এতিয়া বহুত বঢ়িয়া ভিডিঅ' হ'ব। তো এতিয়া কেকটো কাটো নেকি? বিৰাট এখন ডাঙৰ কষ্ট লৈছে। ভয়ংকৰ অস্ত্ৰ দি আগে চাকি ৰূপ লৈছে ল'ব নেকি? হেপী বাৰ্থডে। পুত্ৰৰ এই আজি জন্মদিনৰ হেপী বাৰ্থডেত দুই এজন মানে আলহী আহি আছে। আমাৰ পুত্ৰৰ লগৰ এজন ইউটিউবাৰ, তেওঁৰ নাম বিক্ৰম, তেওঁ আহি পাইছে। আহকচোন আমি তেওঁৰ লগত চিনাকি কৰি দিওঁ। এজন আমাৰ বিক্ৰম কাশ্যপ, তেওঁ এজন ইউটিউবাৰ। গতিকে এওঁৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, মাজে মাজে দুই এটা ভিডিঅ' পাই থাকিব। এইজন আমাৰ গাঁৱৰে, তেওঁ লাজতে অলপ তলমুৱা কৰি আছে। একো নাই, হেতৰি দিব।
এতিয়া গোটাই জন্মদিনৰ খানা খাই মন্দিৰ উঠব খানা হয় মন্দিৰ উঠব এইটো চাপে মুখখন চাই গান চাই লওঁ গান আমাৰ জন্মদিনৰ উপলক্ষে আজি অলপ প্ৰসাদৰ ব্যৱস্থাও কৰিছোঁ এই চাওকচোন আমাৰ এইবিলাক প্ৰসাদ এই কল আছে কল চাহ কল মেখেলা জন্মদিন চাহৰ লগত অলপ জিলাপিৰ ব্যৱস্থা কৰা আছে জিলাপি এই আপোনাৰ নিমকি আৰু ৰাতি আমাৰ সৰুকৈ মিনি খানা এটা কৰিম এই সৰু সৰু মাছ ভাজি থৈছে ডাঙৰ মাছো আছে ডাঙৰ মাছখিনি ক'ৰবাত লুকাই থৈছে মাছখনে প্ৰসাদৰ ব্যৱস্থা কৰি আছে আমাৰ ঘৰৰ গৃহিণীজনীয়ে আমাৰ শ্ৰীমতীয়ে চাওকচোন প্ৰসাদ যিখিনি দেখেদা সাজি আছে প্ৰসাদ এনেকৈ আৰু সৰু সুৰাকৈ কৰি আছোঁ ন আৰু অনুষ্ঠিত একেবাৰে ডাঙৰকৈ কৰিব পৰা হোৱা নাই বেছিকৈ কৰিলোঁ আৰু দিগদাৰ না সকলোৱে হেঁচে দেই দিগদাৰ না অলপ কিমান খাব আৰু খাই খাই অলপ বমটো উঠিব লাগিব অলপ পিছত আমাৰ এই ভিডিঅ'টো চাই কেনে পেলাই আপোনালোকে কমেণ্ট কৰি জনাব লগতে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই নহ'লে কিন্তু বমকি উঠিম হেঁচে দিম নমস্কাৰ